তো হেল্ল' গাইছ, কি খবৰটো? আশা কৰিছোঁ সকলোৱে ভাল। তো আজি এটা মোৰ চেনেলত নতুন এটা ভিডিঅ'লৈ সকলোৱে স্বাগতম জনাইছোঁ। আহি গৈ আছোঁ এটা জেগাত, তো ক'লে গৈ আছোঁ মোটো ব্লগত চাই যোৱা। তো এতিয়া চলো আৰু কেনেকুৱা পোৱা এটা কমেণ্ট কৰি জনাই দিবা। তো চলো এতিয়া ঠিক ৰখাই দিছোঁ ইয়াত, আৰু গামোচা বান্ধাই দিছোঁ, খুচিক গামোচা লগাই দিছোঁ। তো আমাৰ তাৰ ৰাস্তাবোৰ বেয়া কাৰণে তো চাইখন লগ মই হেৰি পকা ৰাস্তাত এতিয়া আহি গৈছোঁ। তো আৰু গাড়ী গৈ আছে, এইটো ৰাস্তাত এইফালে চব গৈ আছে। তো এতিয়া ৰাতি ষ্টাৰ্ট কৰি দিলোঁ। তো উঠিলোঁ চাইকেলত আৰু গৈ আছোঁ মানে, তো ভণ্টি এজনী বিয়া খাবলৈ গৈ আছোঁ। তো নিমন্ত্ৰণ কৰিছে, তালৈ গৈ আছোঁ। আৰু কি কওঁ সেইকাৰণে ব্লগ এটা বনাইছোঁ, তো চাই যাওক। তো এতিয়া আহি পাই গ'লোঁ জামুগুৰি দলং, আৰু তলৰ ফালে কিবা খেতি কৰি থৈছে। দুইটা চাইডৰ ভিউটো চালে হয়। তলত কিবা খেতি কৰিছে। তো তাত যাওঁ, আৰু আজি বজাৰ বহিছে জামুগুৰিত। বজাৰৰ পৰা এটা টি চাৰ্ট ল'বলগীয়া, টি চাৰ্টটো লৈ লওঁ। তো আহি পাই গ'লোঁ এতিয়া জামুগুৰি বজাৰ। ইয়াৰ পৰা এটা টি চাৰ্ট ল'ব লাগিব। তেতিয়া বজাৰৰ ভিতৰত সোমাই যাওঁ, চাই লওঁ টি চাৰ্ট পাওঁ নে নাপাওঁ। তো এতিয়া জামুগুৰিৰ পৰা এটা টি চাৰ্ট আনিলোঁ। তো কেনেকুৱা লাগিছে পিন্ধি লৈছোঁ, চব কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি কওক। আৰু তাত মানুহ বহুত আছিলে, সেইকাৰণে নিপিন্ধিলোঁ। আহি এই বাচ্ছাটোত পিন্ধি লৈছোঁ, ইয়াত ৰখি পেলাই নি। আৰু মোৰ খুচিক ৰখাই থৈছোঁ। তো এতিয়া আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ। তো চলো, আৰু কেনেকুৱা পায় এটা কমেণ্ট কৰি জনাই দিব। তো টি চাৰ্টটো চাই লওক এবাৰ কেনেকুৱা আছে। এতিয়া এডোখৰ বৰষুণ পেলাইছে। তো গৈ আছোঁ, কি হয় ব্লগ। আৰু স্কুলৰ ল'ৰা ছোৱালীবোৰ গৈ আছে ৰাস্তাত। এতিয়া বৰষুণ পেলাই আছে। চাইকেল চলাবৰ কাৰণে বতৰটো ভালেই আছে। এতিয়া মানুহটো মানে বেছি বেয়া আছিলে, মানুহটো অৱস্থা এতিয়া ভিজি গৈছে। এনেকৈ যাওঁ, ক'ৰবাত বাট চাবলৈ ৰখিব লাগিব। ৰখি লৈ পেলাই তো গাইছ, এতিয়া পূৰা ডাঙৰ বৰষুণ দি দিলে। তো মানুহটো পূৰা ভিজি গ'লোঁ, একদম অৱস্থা বেয়া, চোলা কাপোৰ ভিজি গোটেই। তো এতিয়া এই দোকানখন ৰখি লৈছোঁ। তো বৰষুণ দি আছে, আৰু ব্লগ কৰা নাই হ'লে খুচিক ৰখাই দিছোঁ ইয়াত।
তো পানী পিয়ালে গৈছে অলপ পানী খাই গ'লো দোকানখনত। তো এখন দোকান বন্ধ, তো এখনলৈ যাব লাগিব এতিয়া। তো গাইছ এতিয়া বৰষুণ দি আছে, বৰষুণ এৰাই নাই। তো আৰু সেইখন দোকানৰ পৰা আহি এইখন দোকান পাই গ'লোঁ। এখন দোকানত বস্তু নাই, এইখনলৈ আহিছোঁতো পাওঁ নে নাপাওঁ। আৰু ৰাস্তাত ব্লক কৰা নাই এটা কাৰণে, তো বৰষুণ দি আছে, মোবাইলটো ৱাটাৰপ্ৰুফ নহয়, ব্লক কৰা নাই। এতিয়া দেখুৱাই যাব চাই থাকক। তো গাইছ এতিয়া দোকানখনত পানী চানী খাই আহিলোঁ আৰু গৈ আছোঁ। এতিয়া বৰষুণ হৈ দিলে আৰু সেইকাৰণে গৈ আছোঁ। কি কৈছে আৰু গৈ আছোঁ, বেছি মানে 3 ভাগমান আহিছোঁ, তো এভাগ আছিলে আৰু বহুত হৈছে, তো গৈ আছোঁ এতিয়া বলক। তো চাই থাকক ইফালে নামঘৰ এটা পাইছোঁ, নামঘৰ। তো এতিয়া পথাৰৰ মাজৰ ভিউটো চাই লওক, কি ধুনীয়া ভিউ হৈ আছে, চবফালে সেউজীয়া সেউজীয়া হৈ আছে। আৰু এইটো ৰাস্তাত গৈ এতিয়া ওলাম আঠগাঁও চাৰিআলিলৈ যাম। তো তাক গৈ থাকোঁ বলক। ধুনীয়া ধুনীয়া পাই গ'লো। তো গাইছ চাইকেল চলাই বহুত ভাগৰ লাগি গৈছে আৰু এই দলংখনত ৰখি লৈছোঁ। তো ইয়াত ৰখি লৈছোঁ, বহুত বেছি পিয়াহ লাগি গৈছেগৈ। আৰু দলঙৰ ওপৰৰ এখন ভিউটো চাই লওক, কি ধুনীয়া ভিউ। তো ইয়াত এতিয়া ৰখি আছোঁ। আজি বতৰটো কিন্তু বৰ ধুনীয়া বতৰ কৰিছে। তো এতিয়া বৰষুণ জাক এৰি দিলে, তো ধুনীয়া বতাহ মাৰি আছে, ঠাণ্ডা বতাহ। আৰু এতিয়া আকৌ ৰাইড আৰম্ভ কৰি দিওঁ। তো চলো গৈ থাকক। তো ফাইনেলি আহি পাই গ'লোঁ এতিয়া বিয়া ঘৰ। তো ভিউটো চাওক, এইফালে ভিতৰ পেণ্ডেলৰ ভিতৰটো। তো এতিয়া খানাটো খাই লওঁ, সেইটো ৰিচিপশ্যন। এতিয়া মানুহ অহা নাই বেছি। তো এই চাইনবৰ্ডখন পঢ়ি চাই লওক,